কবিতাৰ শিৰোনাম গৰ্ব। ৰচনা ৰাতুল বৰ্মন। আবৃত্তি অভিজিত ডেকা। কেনেকৈ গৰ্ব কৰিম দেহ যৌৱনক লৈ, সময়ৰ সোঁতত ৰূপ সৌন্দৰ্য হ'ব নিমিষতে হয়। কেনেকৈ গৰ্ব কৰিম নিজৰ জ্ঞান গৰিমা লৈ, জ্ঞান গৰিমাৰ বিশাল সমুদ্ৰত ক্ষুদ্ৰ কণিকাও নহয় মই। কেনেকৈ গৰ্ব কৰিম বন্ধুৰ বন্ধুত্ব প্ৰিয়তমাৰ প্ৰেম লৈ, অন্ধকাৰত পৰিলে নিজৰ ছাটো লুকাই অহংকাৰ কৰিম কিহক লৈ। কেনেকৈ গৰ্ব কৰিম ধন সম্পত্তি যত থাকক, অচিন পখী উৰি গলে ঠিকনা হ'ব নদীৰ ঘাটত। কিহক লৈ গৰ্ব কৰিম জীৱনটোও যে মোৰ নহয়, পিতৃৰ ঔৰসত মাৰ পৰশত দেহটো গঢ় লয়। ধন্যবাদ।